নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল PM ক্ৰাফট এণ্ড ক্ৰিয়েশ্যনছলৈ আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ ওলাইছো সত্ৰীয়া নৃত্যৰ বাবে ব্যৱহাৰ কৰা কেইযোৰমান পোছাক যিবোৰ মই অলপতে এখন ভাওনাৰ বাবে ৰেডি কৰিছিলো এইযোৰ হৈছে চালি নাচৰ বাবে ৰেডি কৰা কাপোৰযোৰ পলিপাটৰ হয় তামগুনাৰ কাম কৰা আছে এখন হৈছে কাপোৰযোৰৰ বাবে ব্যৱহাৰ কৰা কাঞ্চিখন মই মিটাৰ কাপোৰ কিনি পেলাই চিলাইছো যেটো তামগুনাৰ কাম কৰা আছে আৰু নীলা ৰঙৰ পাৰি ব্যৱহাৰ কৰিছো এটো হৈছে ইয়াৰ ঘড়ীটো যেটো মই খুব ঘনকে কুচ দি পেলাই চিলাইছো যাতে ঘেৰটো বেছিকে থাকে এনে ধৰণে আৰু এখন হৈছে ইয়াৰ চাদৰখন মই এটা নীলা পাৰি ব্যৱহাৰ কৰিছো যাতে অকনমান উজ্জ্বল দেখায় আৰু মাজত যেটো কাপোৰ ব্যৱহাৰ কৰিছো হেতু মই সেই কাঞ্চিখনৰ বাবে অনা কাপোৰটোৱে ব্যৱহাৰ কৰিছো আৰু তাতো অকনমান নীলা পাৰি লগাই দিছো আৰু এটো হৈছে ব্লাউজটো মই একেবাৰে সিম্পল কে ৰাখিছো এটো হৈছে বেক সাইডটো আৰু এটো হৈছে ফ্ৰন্ট সাইডটো কাপোৰযোৰ কেনেকুৱা পালে জনাব মোক কমেন্টত আৰু ভাল লাগিলে এটা লাইক কৰিব আৰু সম্পূৰ্ণ কাপোৰযোৰৰ ফাইনেল লুকটো হৈছে এইটো আপোনালোকৰ এটা ভাল লগা কমেন্টে মোক কামবিলাক কৰি যাবলৈ অনুপ্ৰেৰণা যোগায় গতিকে কমেন্ট কৰিবলৈ নাপাহৰিব আৰু তাৰ লগতে মই 6-7 যোৰ মান ঝুমুৰা নৃত্যৰ বাবেও কাপোৰ ৰেডি কৰিছিলো ভাবিলো হেখিনিও আপোনালোকৰ লগত অকনমান শেয়াৰ কৰো অকনমানকে এটা ভিডিও বনাই থৈছিলো সেই কাৰণে ভিডিওটো ইয়াতে লগাই দিছো কাপোৰবিলাক মই সম্পূৰ্ণ চাটিন কাপোৰৰ পৰা বনাইছো আৰু অসমীয়া পাৰি ব্যৱহাৰ কৰিছো ভিডিওটো যদি চাই ভাল লাগিলে তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকেও যদি এনে ধৰণৰ কাপোৰ বিচাৰে তেনেহলে মোৰ ওচৰত অৰ্ডাৰ দিব পাৰে মই সম্পূৰ্ণ কাপোৰযোৰ চিলাই ৰেডি কৰি আপোনালোকলৈ পঠিয়াব পাৰিম অৰ্ডাৰৰ বাবে সম্পূৰ্ণ ডিটেইলছ ডেসক্ৰিপচনত দিয়া থাকিব আপোনালোকে তাৰ পৰাই মোৰ লগত যোগাযোগ কৰিব পাৰিব থ্যাংক ইউ